প্ৰতিশ্ৰুতি দিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এইবিলাক যি দুৰ্নীতিৰ সংগঠিত কৰি চাকৰি প্ৰদান কৰিছে এটাক বৰখাস্ত কৰা হ'ব, এটাক টাৰ্মিনেশ্যন কৰা হ'ব। আৰু যেইবিলাক মানুহে পইচা দিছে তেওঁলোকে কিন্তু চাকৰিটো পালেও এতিয়াতো চাকৰি পালে আপোনালোকে এতিয়া গৈ প্ৰমোদ বড়ো আৰু ফেৰেংগা বা UPPL EM MCL এইবিলাকৰ পৰা পইচা ঘূৰাই লৈ আহক। ফৰেষ্ট ডিপাৰ্টমেণ্ট BTC গো বেক, ফেৰেংগা আৰু ৰঞ্জিত বসুমতাৰী ফৰেষ্ট EM ডাউন। সকলো সংবাদ গোষ্ঠীৰ তৰফৰ পৰা অহা সাংবাদিক দাদা মোৰ ভাতৃ প্ৰতিম সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈ আমাৰ যি আজি প্ৰতিবাদী কণ্ঠ, এই যুৱ সমাজৰ প্ৰতিবাদী কণ্ঠক আপোনালোকে আজি কভাৰ কৰিবলৈ আহিছে। হয়, আজি 26 আগষ্ট 2025 তাৰিখে আমি BTC ছেক্ৰেটাৰিয়েটৰ অপজিটত আজি এই ধৰ্ণা প্ৰদৰ্শন আমি ডেমনষ্ট্ৰেশ্যন এইকাৰণে কৰিছোঁ যে সদ্যহতে ৰিচেণ্টলি প্ৰকাশিত হোৱা বা পাব্লিছ হোৱা যি Btr চৰকাৰৰ গ্ৰেড 3 গ্ৰেড 4 চাকৰিৰ কেলেংকাৰী সংগঠিত হৈছে। বিশেষভাৱে ক'ব গ'লে ফৰেষ্টাৰ 1, ফৰেষ্ট গাৰ্ড বন বিভাগৰ আৰু গ্ৰামোন্নয়ন বিভাগ তথা PNRD বিভাগৰ অধীনত থকা VCDC ছেক্ৰেটাৰী এই তিনিটা পদত যি অবাধ কেলেংকাৰী হৈছে তাৰ বিৰুদ্ধে আজি যুৱ সমাজ আৰু যুৱ সমাজে কেৱল নহয় সকলোবোৰ অৱতীৰ্ণ হোৱা প্ৰাৰ্থী যিবিলাক কেণ্ডিডেটে পৰীক্ষাত এপিয়াৰ কৰিছিলে তেওঁলোকো ইয়াত উপস্থিত আছে। মই এবাৰ এডমিট কাৰ্ডটো দাঙি ধৰিবলৈ তেওঁলোকক অনুৰোধ কৰিছোঁ। তেওঁলোকো ইয়াত উপস্থিত আছে। আমাৰ এইটোৱেই প্ৰটেষ্ট যে আমি কোনো ধৰণৰ আজিলৈকে এনেকুৱা চাকৰিৰ কেলেংকাৰী অসমতো দেখা নাই, ভাৰতবৰ্ষতো দেখা নাই, BTCটো দূৰৰে কথা। যে প্ৰমোদ বড়ো নেতৃত্বাধীন BTC চৰকাৰখনে আজি বন বিভাগ আৰু PNRD বিভাগত এনেধৰণে কেলেংকাৰী কৰিছে যে মেৰিট লিষ্টত কোনো ধৰণৰ কাট অফ মাৰ্ক উল্লেখিত নাই। কোনোবা কেণ্ডিডেটে ৰিটেন এক্সামিনেশ্যন ফিজিকেল এক্সামিনেশ্যনত কিমান মাৰ্ক লাভ কৰিছে সেয়া উল্লেখ নাই। ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডত যেতিয়া আপোনালোকৰ কেণ্ডিডেটবিলাকক যেতিয়া দৌৰিবলৈ দিয়া হয় বা ফিজিকেল এক্সামিনেশ্যন কৰিবলৈ দিয়া হয় তেওঁলোকৰ কোনো ভিডিঅ'গ্ৰাফিক এভিডেঞ্চ নাই যে তেওঁলোকে ক'ৰ পৰা ষ্টাৰ্ট কৰিছে আৰু ক'ত গৈ তেওঁলোকৰ শেষ হৈছে। এয়াই নহয়, LP আৰু UP লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰতো বা টেট টিচাৰসকলৰ ক্ষেত্ৰতো প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি মাহিয়াই দৃষ্টি তাক আমি ধিক্কাৰ দিছোঁ। আৰু আজি আমি ক'ব বিচাৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এনেকুৱা দুৰ্নীতি আৰু যুৱ চামৰ লগত আমাৰ যুৱ সমাজৰ ভৱিষ্যতক লৈ তেওঁ যি ৰাজনৈতিক স্বাৰ্থৰ কাৰণে যুৱ সমাজৰ ভৱিষ্যতক তেওঁ বন্ধকত থৈছে সেয়া কেতিয়াও সহ্য কৰা নহ'ব। আৰু বিশেষকৈ ক'ব বিচাৰিছোঁ যে UPPL দলৰ সাংগু পাংগু কোনোবা UPPLৰ EMৰ ছোৱালী অৰ্থাৎ UPPLৰ ফৰেষ্ট বিভাগৰ EM ফৰেষ্টৰ EM BR ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰীৰ ছোৱালী জাৰিমিন বসুমতাৰীয়ে কেনেধৰণে চাকৰিত অৱতীৰ্ণ নোহোৱা কৰি তেওঁলোকে ফৰেষ্ট বিভাগত তেওঁলোকে চাকৰি লাভ কৰিলে। আজি চিৰাং জিলা UPPLৰ সাধাৰণ সম্পাদক অমৰ সিং ব্ৰহ্ম, এই অমৰ সিং ব্ৰহ্মৰ ছোৱালী মাইনা ব্ৰহ্মই কেনেধৰণে ফৰেষ্ট বিভাগত চাকৰি লাভ কৰিলে। ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী এইগৰাকী EM ৰঞ্জিত বসুমতাৰীৰ PA প্ৰণয় বসুমতাৰী, এই প্ৰণয় বসুমতাৰীৰ ভাতৃ অনয় বসুমতাৰীয়েও চাকৰি লাভ কৰিছে আৰু প্ৰণয় বসুমতাৰীৰ ৱাইফ বাৰদৈ বসুমতাৰীয়েও চাকৰি লাভ কৰিছে। এইটো কিবা তেওঁলোকে বড়ো সমাজে বা বিভিন্ন বড়োৰ লগতে অন্যান্য জনগোষ্ঠীয়ে ইমান সংঘৰ্ষ কৰাৰ পিছত যি BSCৰ পৰা BTC হ'ল, BTCৰ পৰা Btr হ'ল, এইকাৰণে আজি তেওঁলোকে Btr বুলি দাবী কৰিছে নেকি? য'ত ক'তবা EMৰ ছোৱালীয়ে চাকৰি লাভ কৰিব, ক'তবা PA চাকৰি লাভ কৰিব, ক'তবা PAৰ ভাই বা PAৰ ৱাইফে চাকৰি লাভ কৰিব। ইজ দিছ দ্য জাষ্টিছ অফ প্ৰমোদ বড়ো who is the youth and conglomerately the youth civil society of the entire Kokrajhar as well as Sirang district and from different parts of Btr have gathered today unitedly to raise our voice against the corruption and the irregularities as well as the anomalies what have taken place recently in the BTC conducted grade 3 and grade 4 level written as well as physical examinations. আৰু অতি শীঘ্ৰে আমি কৈছোঁ আমি সকলোৱে অতি শীঘ্ৰে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দৰ্জাটো আমি যাম আৰু আমি গেৰাণ্টি দিছোঁ, প্ৰতিশ্ৰুতি দিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এইবিলাক যি দুৰ্নীতিৰ সংগঠিত কৰি চাকৰি প্ৰদান কৰিছে এটাক বৰখাস্ত কৰা হ'ব, এটাক টাৰ্মিনেশ্যন কৰা হ'ব। আৰু যেইবিলাক মানুহে পইচা দিছে তেওঁলোকে কিন্তু চাকৰিটো পালেও এতিয়াতো চাকৰি পালে আপোনালোকে এতিয়া গৈ প্ৰমোদ বড়ো আৰু ফেৰেংগা বা UPPLৰ EM MCL এইবিলাকৰ পৰা পইচা ঘূৰাই লৈ আহক। কাৰণ আগন্তুক দিনত BTC নিৰ্বাচন আছে, তাত আপোনালোকে দিয়া পইচাবিলাকৰে তেওঁলোকে নিৰ্বাচন খেলিব, মদ মাংস খাব, পইচা শেষ কৰি দিব। তাৰপিছত আপোনালোকৰ যেতিয়া চাকৰি বৰখাস্ত হ'ব না চেলাৰী পাব, না বেতন পাব, না আপোনালোকৰ হাতত কোনো চাকৰি থাকিব। এয়া কৈ আজি আমি ইউথছৰ তৰফৰ পৰা ক'ব বিচাৰিছোঁ উই ৱান্ট জাষ্টিছ, নো ট্ৰান্সপাৰেন্সি, নো ৰেষ্ট, প্ৰমোদ বড়ো ডাউন, ফেৰেংগা বসুমতাৰী গো